মন্ত্ৰী ৰিহন দৈমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগত পানীৰ নামত কি খাইছে নলবাৰীৰ ৰঙাফালি ৰাইজে কিয় 25-30 বছৰে মেৰামতি নহল পানী যোগান আঁচনি এটেনশন মন্ত্ৰী ৰিহন দৈমাৰী এটেনশন বিধায়ক অশোক শৰ্মা প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকে শুনক নলবাৰী সমষ্টিৰ ধমধমা ৰঙাফালিৰ ৰাইজৰ ভয়ংকৰ মন্তব্য কেইবাটাও দমকলৰ পানী পৰীক্ষা কৰা হ'ল এই পৰীক্ষাত যেটো পানী পোৱা গ'ল তাত আৰ্ছেনিক আৰু ফ্লৰাইড পোৱা গ'ল এই বিষাক্ত পানী খোৱাৰ বাবে বালিতাৰাৰ কিছুমানৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে শুনিলেনে মন্ত্ৰী মহোদয় আপোনাৰ হাতত এটা ব্যাগম বিভাগ থকাৰ পিছতো ৰঙাফালিৰ ৰাইজে আৰ্ছেনিকযুক্ত পানী খাবলৈ বাধ্য হৈছে আৰ্ছেনিকযুক্ত পানী খাই শতাধিক লোক দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে কিন্তু কাৰ বাবে ৰঙাফলীয়াৰ ৰাইজৰ এই দশা এইবাৰ শুনক আপোনাৰ বিভাগৰ আন এক ভয়ংকৰ বাস্তৱ আমাৰ এই ৰঙাফালি গাঁৱৰ যিটো নেকি ৱাটাৰ ছাপ্লাই আছে যে এইটোৰ পৰাই দীৰ্ঘ মোটামুটি প্ৰায় 25-30 বছৰ হৈ গৈছে কিন্তু এইটো তাৰমানে কোনো ভাল ফল পোৱা নগ'ল আজিলৈকে ভালে বিশুদ্ধ একটো খোৱা পানী আমি নাপালোঁ মন্ত্ৰী মহোদয় আপোনাৰ হাতত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ আছে মেৰামতি কৰা এটা শাখা তেন্তে কিয় 25-30 বছৰে মেৰামতি নহল এই পানী যোগান আঁচনিৰ এনেদৰে কাম নকৰাকৈ দৰমহা লৈ আছে আপোনাৰ বিভাগৰ কৰ্মচাৰীয়ে খোৱা পানী যোগানৰ নামত চৰকাৰে বছৰে বছৰে কোটি কোটি টকা ধাৰ্য কৰে ইউনিচেফৰ পৰাও আহে বুজন পৰিমাণৰ ধন তেন্তে কিয় খোৱা পানী নাপায় সাধাৰণ জনতাই পিছে বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়েই নহয় এটেনশন স্থানীয় বিধায়ক অশোক শৰ্মা বিধায়ক ডাঙৰীয়া আপুনিও শুনক ৰঙাফলীয়া ৰাইজৰ চূড়ান্ত সিদ্ধান্ত অনাগত সময়ত যদি আমাৰ যদি নতুন চৰকাৰ বিজেপি এজিপি বিপিএফ যি মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰে যদি এই আমাৰ ৰঙাফালি গাঁৱত ছাপ্লাই হওক ৰাস্তা হওক যিকোনো সমস্যা যদি সমাধান নকৰে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম হয় এনেদৰে চলিছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ ৰঙাফলীয়া মাথো এটা উদাহৰণহে ধমধমাৰ পৰা জেহেৰুল ইছলামৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ